গাঁওবোৰ ক'ত আছে? গাঁৱৰ পৰা যিদিনা বাছ ধৰি নগৰলৈ আহিছিলোঁ সেইদিনা ভবা নাছিলোঁ গাঁওবোৰ ক'ৰবালৈ গুচি যাব, অচিনাকি ক'ৰবালৈ, বিচাৰি নোপোৱা ক'ৰবালৈ। মাৰ হাতৰ নাৰিকলৰ লাৰু কাগজত বন্ধা, লগৰীয়াবোৰে চিঞৰিছিল নগৰৰ, তোৰ মাৰৰ পৃথিৱী ইমান সৰু ঘূৰণীয়া। দূৰণিৰ মা তিল পিঠা কাছেজনৰ লেখীয়া, তই উভালিব নজনা বাবে মোৰ এটা দাঁত বেৰিয়া। চৰহা পৰা পথাৰৰ কথা ভাবি মাকুটোৰ দৌৰেপতি সৰে, মাজৰাতি মই পঢ়ো টেবুল লাইটত কোৱাণ্টামৰ সূত্ৰ, নগৰ জুৰি গাখীৰৰ সৰৰ দৰে কুঁৱলী পৰে। কালি চিৰিয়াখানা লৈ গৈছিলোঁ, এই কথা ক'ব নোৱাৰোঁ কোনে মুকলিত খাব পাৰে চুমা। কামাখ্যালৈও গৈছিলোঁ, ঈশ্বৰৰ দৰ্শনত ঘোষ দিয়াৰ কথা বিশ্বাস হ'ব জানো মা? প্লেনেটৰিয়ামত আমাৰ চোতালৰ তৰাবোৰে চিনি নাপালে মোক জানোছা। পপিয়া তৰা নাহিলুৰি আকাশ আছিল গোমা। এটি তোৰ পিন নম্বৰ। মা, হাৱাই চেণ্ডেলযোৰ বদলাই ল'ব লাগে জোতা, চাৰ্টৰ ডিজাইনটো সলনি কৰিব লাগে পাৰিলে। পেণ্টৰো এঠাইত ফটা, জিন্স এটা হ'লে ভাল হয় দেচোন। পাৰ যদি সৰহকৈ পঠিয়াবি টকা, নহ'লে মা গাঁৱৰ পৰা আহি টিকিম কেনেকৈ? কথাবোৰ বুজাই কবি দেউতাক, খেতি চাগে ভাল হৈছে, চৰহাবোৰ উৰি গৈছে। ভণ্টিক কবি হুৰাবলৈ বতা চৰাইৰ জাক। এটি তোৰ পিন নম্বৰ। গধূলি বহুদিন তুমি চিত্তবৃত্তি মোৰ প্ৰাৰ্থনা আওৰোৱা নাই। ল'ৰাবোৰে টিভিত ক্ৰিকেট চায়, আমাৰ গাঁৱৰ মানুহবোৰৰ দৰে সিহঁত মুখাই বৰষুণৰ গান বুজি নাপায়। কালি জিন্সটো কিনি আনিলোঁ, কঁকাল 28। মা, মোৰ বান্ধৱী এজনী যোৰহাটৰ, ফোনত কথা পাতিলে বহুত বিল যায়। চাৰ্টৰ ডিজাইন একদম চিনেমাৰ নায়কৰ দৰে, বৰ চিকচাক জিগজাগ। পৰীক্ষাৰ বাবে পঢ়া শেষ হোৱা নাই। মা, তই পঠিওৱা মনি অৰ্ডাৰ পালোঁ, দেউতাটো খং উঠা নাই? এটি পিন নম্বৰ। মা, মই মিলিব পাৰিছোঁ নগৰৰ সাজত, নগৰৰ খোজত। আচৰিত হবি, গাঁৱলীয়া ভূতৰ চিনচাব নাই মোৰ। কুঁৱলী পৰিছেনে গাঁৱত? নৰাৰ পেঁপা বজাইছেনে কোনোবাই পথাৰত? মই নিজে বন্ধ কোঠাত কাৰ ওঠটো উঠ থৈ জ্বলিলোঁ, সেই কথা ক'ব নোৱাৰি। ইয়াত ভাল, তোৰ সৰু লাৰুৰ দৰে ইয়াত সৰু এখন আকাশ। আজিকালি চব চিনাকি, সাংবাদিক, মেগাজিনৰ কভাৰ গাৰ্ল। কাৰোবাক ক যদি কবি। দেউতাৰ বেমাৰৰ বাবে সাঁচি ৰখা পইচাখিনি মোলৈকে পঠিয়াবি, কাম এটা আছে, পিছত জানিবি। এটি পিন নম্বৰ। মা, নগৰৰ পৃথিৱীখন বহুত সৰু, ঘূৰণীয়া এটকাটোৰ সমান, আৰু যে কিমান বেইমান। মা, মই কান্দিছোঁ। চেণ্ডেলযোৰ ক'ত? পুৰণি চেণ্ডেলযোৰ, পুৰণি দিন, নগৰ সভ্যতাৰ ডাষ্টবিন। গাঁওবোৰ বিচাৰি যাওঁ, গাঁওবোৰ মা ক'ত আছে?